আজি লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাই লেজাই কলাখোৱা অঞ্চলৰ ৰাস্তা সুচল ব্যৱস্থা নোহোৱাৰ বাবে বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে। বিক্ষোভ কাৰ্যসূচীত উপস্থিত আছিল লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ঋতু ৰায়দিহিঙীয়া ডাঙৰীয়া আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মানসপ্ৰতিম গগৈ ডাঙৰীয়া আৰু সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সহকাৰী সাধাৰণ সম্পাদক জনাৰ্জন ভৰলুৱা ডাঙৰীয়া আৰু সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সদস্য ৰূপম বৰুৱা ডাঙৰীয়া। তেওঁলোকৰ উপস্থিতিত বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হয়।